যিহেতু খাৰ খোৱা অসমীয়া বুলি কথা এষাৰ নাই জানো। হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ মীনাক্ষী। নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। ব'লক তেন্তে দেৰি নকৰি খাৰ খোৱা অসমীয়াই খাৰণী ভাত বনাওঁগৈ। ইংলিছত এই ভাতকেইটাক এলকেলাইন ৰাইচ বুলিও কয়। একেবাৰে সহজ পদ্ধতিত মই মোৰ ষ্টাইলত বনাইছোঁ ভীমকলৰ খাৰ দি। মাৰ মুখত আগতে সদায় শুনি আহিছিলোঁ, আইতাই হেনো মাহঁতক বনাই খুৱাইছিলে। এতিয়া ময়ো পাছ নকৰি মই মোৰ ছোৱালীজনীক আৰু ঘৰৰ মানুহবোৰক বনাই খুৱাবলৈ চেষ্টা কৰিছোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে এই কিছুমান আমাৰ অসমীয়া থলুৱা খাদ্যবিলাক খায়ে পোৱা নাই। ফাষ্টফুডৰ সেই চাওমিন, ফ্ৰাইড ৰাইচ, ম'মৰ মাজতে সীমাবদ্ধ। ময়ো সেইকাৰণে তাহাঁতৰ লগত টেঙৰ মিঠতাই কল খাৰ দিয়া ফ্ৰাইড ৰাইচ বনাই খুৱাই দিলোঁ বাপেকে। বিশেষকৈ এই খাৰণী ভাতকেইটা ঠাণ্ডা দিনত হোৱা জ্বৰ, চৰ্দি, কাহ, গেছৰ কাৰণে বৰ উপযোগী। বাৰু আজিলৈ আহোঁ, পাৰিলে এবাৰ সকলোৱে বনাই খাবচোন, খুব সোৱাদযুক্ত।